স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ আন এটি নতুন ভিডিঅ'লৈ। দীপাৱলীত ঘৰ চাফা কৰোঁতে ভুলতেও নেপেলাব এই 5টা বস্তু। ঘৰৰ পৰা ওলাই যাব পাৰে মা লক্ষ্মী। এইবাৰ দীপাৱলী 2022 চনৰ 24 অক্টোবৰ তাৰিখে পালন কৰা হ'ব। এনে অৱস্থাত ঘৰ চাফা কৰাৰ সময়ত কিছুমান বিশেষ বস্তু বেয়া বুলি বাহিৰলৈ পেলাই দিব নালাগে। কোৱা হয় এনে কৰিলে ঘৰৰ লক্ষ্মী গুচি যায়। তো আহকচোন এতিয়া আমি জানো কি বস্তু আমি পেলাই দিব নালাগে। শংখ। দীপাৱলীৰ চাফাইৰ সময়ত যদি পূজা সামগ্ৰীত পুৰণি শংখ বা খোলা পোৱা যায় তেন্তে ভুলতেও পেলাই নিদিব। এই বস্তু মা লক্ষ্মীৰ প্ৰতীক। সেইবোৰ ধুই ঘৰৰ পবিত্ৰ স্থানত ৰাখক। কোৱা হয় ঘৰৰ লক্ষ্মীও ঘৰৰ পৰা উলিয়াই নিয়াৰ পিছত গুচি যায়। ঝাৰু। ঝাৰুৰ সম্পৰ্ক মা লক্ষ্মীৰ সৈতে আছে। শাস্ত্ৰ অনুসৰি ভগা ঝাৰু এটা ঘৰত ৰাখিলে নেতিবাচকতা আহে, কিন্তু যদি পেলাবলগীয়া হয় তেন্তে শুকুৰবাৰ বা বৃহস্পতিবাৰে ভুলতেও নেপেলাব। এনে কৰিলে ঘৰৰ সমৃদ্ধি আঁতৰি যায় আৰু দৰিদ্ৰতাই বাস কৰে। ৰঙা কাপোৰ। কাপোৰৰ আলমাৰীৰ পৰা যদি কোনো পুৰণি উকা যিটো ব্যৱহাৰ কৰা নহয় ৰঙা কাপোৰ পোৱা যায় তেন্তে তাক পেলাই দিয়াৰ পৰিৱৰ্তে তাক সুৰক্ষিতভাৱে ৰাখক, কাৰণ ই সৌভাগ্যৰ প্ৰতীক। ইয়াৰ লগে লগে মা লক্ষ্মীৰ কৃপা চিৰদিন থাকিব। পুৰণি মুদ্ৰা। প্ৰায়ে চাফা কৰাৰ সময়ত পুৰণি মুদ্ৰা এটা পাৰ্চ বা বাকচত পোৱা যায়, যিবোৰ আজিৰ যুগত হয়তো ব্যৱহাৰ নহয়, কিন্তু ঘৰত থকাৰ বাবে মা লক্ষ্মীয়ে বাস কৰে। দীপাৱলীৰ দিনা লক্ষ্মী দেৱীৰ পূজাতো মুদ্ৰাৰ পূজা কৰা হয়। অসাৰ বুলি পেলাই নিদিব। ময়ূৰৰ পাখি। যদি দীপাৱলীত চাফাইৰ সময়ত ময়ূৰৰ পাখি পোৱা যায় তেন্তে ইয়াক শুভ বুলি গণ্য কৰা হয়। শ্ৰী হৰিৰ অৱতাৰ শ্ৰীকৃষ্ণৰ বাবে ময়ূৰ অতি প্ৰিয়। ভুলতে জাবৰত ময়ূৰৰ পাখি নিক্ষেপ নকৰিব। কোৱা হয় ঘৰত ময়ূৰৰ পাখি থকাটোৱে আৰ্থিক লাভৰ ইংগিত দিয়ে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ দীপাৱলীৰ সময়ত ঘৰ চাফা কৰোঁতে আপোনালোকে এই 5টা বস্তু কেতিয়াও পেলাই নিদিব। পোহৰৰ উৎসৱ দীপাৱলীয়ে সকলোৰে কাৰণে লৈ আহক অনাবিল আনন্দ। তো তাৰে আশা কৰি আজিৰ ভিডিঅ'টি সামৰিছোঁ। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব।